নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা মাঘৰ বিহু শুভেচ্ছা থাকিল। দেখিছে খুৰায়ে কাটি আছে গাহৰি মাংস। আমাৰ যিহেতু গাঁৱত কাটিছিলে এটা ডাঙৰ দুটা গাহৰি কাটিছিলে, তো চবেই হেৰি কৰিছে। পুখুৰীৰ পাৰত দেখিছেনে আমাৰ আগতে আইতাৰ লগত পুখুৰীৰ পাৰত বহি ৰবাব টেঙা খাওঁ কি যে ভাল লাগে নহয়। ভাইটিয়ে বনাব লৈছে চাহ। মোৰ সৰুৰে পৰা ল'ৰাটো আহিছে, দাদা আহিছে, তো তাৰ কাৰণে ৰাতিপুৱা গৈ মংগলবিয়া বজাৰ পৰা বজাৰ কৰিলো। এটা জাতিলাও আনিছো, আৰু আলু, অসমীয়া আলু জুইত পুৰি খাব লাগিব। পাণ আনিলো, কচু আনিছো। তাৰপিছত most expected এইটো কি গাহৰি। এতিয়া মই ঘৰত গাহৰি বইল কৰোঁ। বাই বাই। তাৰপিছত মই আৰু ভাইটি গ'লো দাদাহঁতৰ ঘৰলৈ, বাৰ ল'ৰাটোৰ লগত অলপ খেলিলোঁ। দেখিছেনে আগতে যে সৰু থাকোঁতে যে কিমান খেৰত খেলোঁ নহয়, সঁচাকৈ দেই সেই দিনবোৰ মনত পৰিলে দুখ লাগি যায়গৈ। দাদাই গাহৰি বনাই আছিলে, দাদাই ক'লে বোলে ভাত কেইটামান খাই যায় ইয়াতে। মই বোলো হ'ব দিয়া, তুমি কৈছা যেতিয়া খাই যাওঁ, বেয়া নাপাওঁ বাৰু ভাত খাবলৈ ক'লে। তাৰপিছত মই ঘৰলৈ গৈ পেলাই ওলালোগে, চাদৰ মেখেলা পিন্ধি পেলাই অবভিয়াছলি ফটো আৰু ভিডিঅ'টো বনাবই লাগিব ন। কিমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছে চাওকচোন বাৰু, ফটো এখন ভাল তুলিবলৈ জেওৰা চেওৰা পাৰ কৰি পেলানি খোজ চোজ খাই পেলানি। দেখিছে নবৈ মাংস কাটি আছে, মাও আহিলে। বইলটো চাওকচোন ইমান মৰম লগা, দেখিছেনে। তাৰপিছত সাজো খালো, অবভিয়াছলি খাবতো লাগিবই, বিহু হয় ভাই। মাংস চাংস ধুনীয়াকৈ বনাই আছে, যিহেতু গধূলিও হ'ব হ'ল, টাইম লাগিব, সেইকাৰণে সোনকালৰ পৰাই বনাই আছে। তাৰপিছত আমি অলপ নাচিলোঁ বাগিলোঁ, ফূৰ্তি কৰিলোঁ, ভাত খালোঁ। ভাত খাই উঠি তাৰপিছত চুৰ কৰিবলৈ গ'লোঁ, যেন তেন কেইডালমান আনিলোঁ আৰু। কেইটা এটা বাই বাজিলে। আকৌ লগ পাম মই অন্য এটা ভিডিঅ'ত।